কাপোৰ কাটিলে ই একদম গোটেই মেৰিয়াব। এইফালে দেখিছেনে বাজি বহুত দুখ লাগিছে। চাদৰ মেখেলা কাটিলোঁ যদিও চাদৰখন ছুটি হৈ গ'ল। এইফালে চাব দেই। ইমান কষ্টকৈ বোৱাৰ পাছত যদি কিবা এটা হৈ যায় নহয়, সঁচাকৈ বহুত বেছি বেয়া লাগে। এইফালে চাদৰখন ছুটি হ'ল, এয়া দেখিছেনে? জানে নে দীঘলকৈ পিন্ধা নিচিনা দেখাইছে। এইফালে লৈ দেখুওৱা ওপৰলৈ মেলি পিন্ধিলে হৈ যাব, কিন্তু ছুটি হ'ল। চাপৰ মানুহৰ কাৰণে হৈ যাব। মেখেলাখন ছিংগুল হয়, মেখেলাখন বেলেগ হয়, কিন্তু এইটো চাদৰখন হৈছে জোৰ হয়, জোৰ চাদৰ হয় যে মেখেলাখন নাই কটা। এইফালে তলত পিন্ধা মেখেলাখন ছিংগুল মেখেলা। খুলি দেখুৱাচোন মেখেলাখন অকল এক্সট্ৰাকৈ। এইফালে ছিংগুল মেখেলা হয়। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব। এইফালে চাওক, ইমান মৰম লগা দেখিছেনে? এইফালে আপোনালোকক যদি ছিংগুল মেখেলা লাগে এনেকুৱা কমেণ্ট কৰিব পাৰিব, ল'ব পাৰিব। এইটো হৈছে কাষ্টমাৰৰ হয়, চিলাই দিব লাগে। কি যে কৰি থাকে ধুন। এয়া বদমাছ কৰিছা? কৰিছা?